স্কুল প্ৰথম গালি দিছিলো স্কুলৰ মাঠত আৰু তাতেই প্ৰেমৰ চিঠিখনো দিছিলো কাৰোবাৰ হাতত। স্কুলত যেতিয়া ভৰি দিওঁ তেতিয়াৰ পৰাই ছুটিৰ আশাত বহি থাকো। স্কুলত যাব মন নকৰিলে এনেই মাৰ ওচৰত গৈ কাহি থাকো। কিমান যে কৰিলো উৎপাত মাৰপিট আৰু কিমান যে কৰিলো প্ৰেম। ক্লাছত থাকো কম মাঠত থাকো বেছি। তেতিয়া নালাগে এইসব মোবাইলৰ গেম। সেইটো সময়ত এনেকুৱা লাগে কিয় যে এইবিলাক চলি আছে, কেতিয়া স্কুলৰ পৰা ওলাম। গমেই পোৱা নাছিলো জীৱনটো এদিন দায়িত্ব নামত কৰিব লাগিব নিলাম। স্কুলত থাকোতে যাক কৰিছিলো সবতকে বেছি ভয়, একজেক্টলি আজি স্কুলৰ মেথছ টিচাৰই আমাৰ অতিথি হয়। কি হাঁহি আছ? তই পঢ়ালেখা বাদ দি আজিকালি ইন্টাৰভিউ লয় নেকি? হয় স্যার। ভালদৰে অংকটো কৰা নাছিল কিয়? ভালদৰে অংক কৰা হলে আজি এটা কমাৰ্চ কলেজত পঢ়াব পাৰিলিহেঁতেন। স্যার প্ৰফেশনটো আমি বাছি লোৱা নাই। যেনেকে ভগৱানে য'ত লৈ গ'লে তাত গুচি গ'লো আৰু। হ'ব দে, a+b হোল স্কয়াৰ ফৰ্মুলা মনত আছে? আছে আছে স্যার, 2ab + a² + b²। ফাট! স্যার আপুনি এতিয়া একো চেঞ্জ হোৱা নাই, এতিয়া সেম টু সেম আছে। वाह सर, আপুনি হাঁহিবও জানে। না মানে স্কুলত আপোনাক কেতিয়াও হাঁহিব দেখা নাই। হ'ব দে, তেতিয়া তহঁতক ভয় খুৱাবৰ কাৰণে তেনেকে থাকো। এতিয়া তহঁতে ভয় নাখাও মই জানো। কিন্তু স্যার স্কুলৰ দিনকেইটা বহুত মনত পৰে। কেলে মই কোৱা নাছিলো নেকি যি কৰিব আছে কৰি থাক, পাছত স্কুলৰ মাহিত্য গম পাবি। সঁচাই কিন্তু স্যার। তই কি কুৱেশ্যন সুধিব আছে সুধি ল, মোৰ আকৌ ক্লাছ আছে। আচ্ছা 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 ঠিক আছে স্যার। আপোনাৰ মতে এতিয়া ষ্টুডেন্ট বিলাক ভাল না আগৰ বিলাক ভাল আছিল? মোৰ মতে এতিয়াৰ ষ্টুডেন্ট কেইটা বহুত ইণ্টেলিজেন্ট, আগৰ কেইটা গেধা আছিল। মানে মানে তহঁত গেধা কিন্তু তহঁত বৰ ভাল। এতিয়াৰ ল'ৰা ছোৱালী কেইটা একদম ভয় নকৰে, আগৰ ল'ৰা ছোৱালী কেইটা চকু চালেই ভয় খাই যায়। আগৰ টিচাৰ কেইটা কিন্তু বহুত ষ্ট্ৰিক্ট আছিলে স্যার, আৰু এতিয়া টিচাৰ কেইটা কিন্তু অকমান বেছিয়ে কুল। অকল হোমৱৰ্কটোৱে দিব জানে। চা, চবৰ পঢ়োৱা ষ্টাইল বেলেগ বেলেগ, সেইটো লৈ কিনো কম। স্যার আপুনি যদি সেই 2012-13 আকৌ গুচি যায় আপুনি কি কৰিব? তেতিয়া তেতিয়া তহঁতক এই লাঠিডাল দি বহুত বেয়াকে পিটিলো হয়, আৰু কলো হয় যে এই লাঠিৰ মাৰ কেতিয়াও পাহৰি নাযাবি। যেতিয়া সময় আৰু বেয়াকে পিটিব তেতিয়া গাত নালাগিব। আচ্ছা ঠিক আছে ঠিক আছে, এতিয়া হ'ব মই যাওঁ। আচ্ছা ক্লাছ আছে। ঠিক আছে ঠিক আছে। স্কুল আচলতে এটা মন্দিৰ, কিন্তু কথাখিনি আমি বুজা নাছিলো। শিক্ষকে দুচৰ মাৰিলে আজি ষ্টুডেণ্টৰ নিচিনা কাৰণ সোধা নাছিলো। টিফিনৰ ঘণ্টা বাজিছিল যেতিয়া, বাজিছিল আমাৰ মনত ফূৰ্তিৰ গান। কেতিয়াও গাত লোৱা নাছিলো টিচাৰৰ কিমান গালি আৰু কিমান অপমান। সেইবাবে মোৰ ভণ্টি আৰু ভাইটি হ'ল কৰিলো আনন্দ যদি স্কুলত পঢ়ি আছে। সময় কেইটা পাৰিলে ধুই থাকা, পাৰিলে বহি থাকা য'ত বহি আছে। পাছত কিন্তু সেই সময়টো আহিব যেতিয়া চকুৰ পৰা পানী পৰিব। সেই জীৱনটো তেতিয়া ঘূৰি নাহে। কোনো নকয় সোনকালে যা, 9টা বাজিলে নহ'লে ছাৰে গালি পাৰিব।